নমস্কাৰ মই ৰঞ্জন কলিতা বৰ্তমান উপস্থিত আছোঁ ৰিপাব্লিক NE7²⁴ তৰফৰ পৰা এজন এনেকুৱা ব্যক্তি আচলতে ব্যক্তি বুলি ক'লে ভুল হ'ব যিজন ব্যক্তিয়ে আচলতে নাগাৰা নামৰ লগত জড়িত আমাৰ নামনি অসমৰ যি লোক সংস্কৃতি এই নাগাৰা নামৰ এজন তেখেতে আচলতে নাগাৰা বাদক এই নাগাৰা বাদকজন আজি কিছুদিন ধৰি এটা এক্সিডেণ্ট হৈ তেখেত বিচনাতে পৰি আছে আৰু আমি তেখেতৰ ওচৰত আহিছোঁ আৰু দাদা প্ৰথমতে আপোনাৰ নাম বিপুল কলিতা হয় আমি বৰ্তমান উপস্থিত আছোঁ বিপুল কলিতাৰ ওচৰত ৫৫ নং হাজো বিধানসভা সমষ্টিৰ ৭ নং কয়পৰপেলা গাঁও পঞ্চায়তৰ ডিপ্লাং গাঁৱৰ এজন ব্যক্তি আৰু তেখেতৰ ওচৰত আমি উপস্থিত আছোঁ আপোনাৰ এই এক্সিডেণ্টটো হ'বৰ আজি কিমান দিন হ'ল আজি 2 মাহ হ'ব 2 মাহ হয় আজি 2 মাহ ধৰি তেখেতে বিচনাত পৰি আছে আৰু আমি জনাত তেখেত এজন দিন হাজিৰা কৰা ব্যক্তি নাম ধৰ্মৰ লগতে তেখেতে দিন হাজিৰা কৰে আৰু এতিয়া যেতিয়া দিন হাজিৰা কৰিব পৰা নাই তেখেতে আচলতে আজি 2 মাহ ধৰি তেখেতে কাম কৰিব পৰা নাই আপোনাৰ পৰিয়ালটো যিটো পোহপাল দিওঁতে আপুনি নিশ্চয় কষ্টৰ সন্মুখীন হৈছে হয় এতিয়া কেনেকৈ চলি আছে আপোনালোক কিন্তু চলাত অসুবিধা হৈছে ৰাইজৰ পৰা কিবা সহায় সহযোগ পাইছে নেকি নাই পোৱা নাই ন আৰু চৰকাৰৰ পৰাও আপোনালোকে কেতিয়াবা সহযোগ পাইছিলে নেকি কিবা ক্ষেত্ৰত চৰকাৰৰ সহযোগ পোৱা নাই কিন্তু ঘৰৰ নামটো আছিলে এতিয়া কৈছে কি নামটো কিবা গণ্ডগোল হৈছে এতিয়া ভঙা পূজাতে আছোঁ এই ক্ষেত্ৰত আপুনি ৫৫ নং হাজো বিধানসভা সমষ্টিৰ আমাৰ মাননীয়া শ্ৰীমন হৰিপ্ৰিয়া বাইদেউক আপুনি কি অনুৰোধ জনাব বাইদেউ এইটোতো চিকিৎসাটো মই কৰিয়ে আছোঁ কিছুদিন লাগিব সুস্থ হওঁতে বিশেষকৈ মই থকাৰ কাৰণে ঘৰটোৰ বাবে মই খুব জৰুৰীভাৱে আবেদন কৰিছোঁ বাইদেউ শ্ৰীমন হৰিপ্ৰিয়া বাইদেউলৈ এইখিনি মই ক'বলগীয়া আছিল লগতে দাদা আপুনি বাঁহ বেতৰ শিল্পৰ লগতো জড়িত নেকি জড়িত মানে এনেই অলপ বেৰ চেৰৰ কাম কৰোঁ দিন হাজিৰা কৰোঁ তাতে যিকোনো কাম কৰিব লগা হয় সেইকাৰণে মানে কিছু কাম কৰোঁ বিশেষকৈ দিন হাজিৰা কৰা ব্যক্তিসকলৰ কাৰণে এইটো এটা বৰ ধুনীয়া সময় এতিয়া বৰ্তমান মানুহবিলাক আপোনাৰ খেতিপথাৰত ব্যস্ত তেনে সময়তে আপোনাৰ এটা এক্সিডেণ্ট গতিকে এই এক্সিডেণ্টৰ সময়ত যেতিয়া আপুনি আজি কামত যাব পৰা নাই বিচনাত বৰ্তমান শয্যাশায়ী হৈ আছে নিশ্চয় আপুনি বহুত বিপৰ্যয়ৰ সন্মুখীন হৈছে হয় তো এই ক্ষেত্ৰত আপুনি কাকো যোগাযোগ কৰা নাই এতিয়ালৈকে নাই কৰা নাই হয় আমি আৰু এই মাইনাজনী এই আমাৰ লগত আছে এইজনী হৈছে বিপুল কলিতাৰ ছোৱালী এয়া দেখিছে আপোনালোকে কণমানি ছোৱালী এজনী গতিকে যিজন মানুহে বৰ্তমান উপাৰ্জন কৰি এখন এনেকুৱা ছোৱালী দুজনীক সংগ্ৰাম কৰি জীৱনটো চলাই আছিলে এনে মানে ধুনীয়াকৈ পঢ়াই আছিলে তেনে ক্ষেত্ৰত আজি বিপুল কলিতাই বিচনাৰ সংগী হ'বলৈ বাধ্য হৈছে এটা এক্সিডেণ্টৰ কাৰণে আপোনাৰ তাত এক্সিডেণ্টটো কেনেকৈ হ'বলৈ পালে মই ঘৰতে এই গছ এডালত উঠিছিলোঁ তাৰপিছত গছৰ ডাল ভাঙি কিনে মাটিত পৰি গ'লোঁ তেনেকৈ এক্সিডেণ্টটো হয় এয়া আচলতে আপোনালোকে গম পালে বিপুল কলিতাৰ বৰ্তমান যিটো পৰিস্থিতি আৰু আমি আশা কৰোঁ গোটেই অসমবাসীয়ে তেখেতক অকণমান সহায় কৰক তেখেতৰ পৰিয়ালটোক অকণমান সহায় কৰক আৰু তেখেতৰ যি বিপৰ্যয়ৰ দিন যদি আমি অসমীয়া হৈ তেখেতৰ ওচৰত থিয় নিদিওঁ তেতিয়াহ'লে কোনে দিব গতিকে আমাৰ মানুহবিলাক আগুৱাই আহিব লাগে আৰু তেখেতক অকণমান সহায় কৰিবলৈ আৰু তেখেতৰ ছোৱালী দুজনীৰ ভৱিষ্যতৰ কথা লক্ষ্য কৰি আমি তেখেতক আগবঢ়াম আমি এজনী আইতাৰ ওচৰলৈ আহিছোঁ আৰু আইতাজনীৰ পৰা জানিব খুজিছোঁ মানে আচলতে বিপুল কলিতাৰ এই যিটো অৱস্থা বৰ্তমান এই অৱস্থাৰ ক্ষেত্ৰত আপুনি আইতা কি ক'ব মানে চৰকাৰক কি অনুৰোধ জনাব এই ভতিজা ল'ৰা হয় আজি 2 মাহ ধৰি অসুস্থ হৈ পৰি আছে ভৰি এখন খৰা হৈছে গতিকে কোনফালে যাব নোৱাৰে বিচনাতে আছে ঘৰত খোৱা লোৱাৰ কাৰণে বহুত টান হৈছে গতিকে মই অনুৰোধ জনাওঁ চৰকাৰে যাতে তাক ল'ৰাটোক অলপ সহায় সাহাৰ্য কৰে সেয়ে মোৰ অনুৰোধ আমি ধন্যবাদ জনাইছোঁ আইতাক আমাৰ চেনেলৰ তৰফৰ পৰা